সুগন্ধি পখিলাৰ কবি হিৰুদাৰ মৃত্যু তিথিত তেখেতৰ এটা কবিতা পাঠ কৰি তেখেতলৈ অশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। কবিতাৰ শিৰোনাম দেশ আৰু অন্যান্য বিষয়। দেশ বুলি ক'লে আদেশ নেলাগে, মোৰ তুমৰুলি তেজত টগবগাই উঠে এহেজাৰ এটা ৰণুৱা ঘোঁৰা। মোৰ শব্দৰ শুভযাত্ৰা হওক, ক্ৰূৰ কুটিল ৰাতিৰ প্ৰহৰী হওক, তিৰবিৰাই থাকক বিক্ষোভৰ চোকা তৰোৱাল, তলমল শব্দৰ উচ্ছ্বসিত তেজৰ প্ৰবাহে প্ৰবাহে। মোৰ কামিজত ফুটি উঠে কাতৰতা, ক্ষীণ হয় ঘনিষ্ঠ উশাহ, গভীৰত বৰ অস্বস্তি, বৰ অস্থিৰতা। সতৰ্ক প্ৰহৰী বতাহ হঠাৎ কৌতূহলী হৈ পানীত যিদৰে নচুৱাই মাছ। মোৰ চৌকাষে উদ্যত মৃত্যু, মৃত্যুৰ কৌশলী হাত, অথবা মৃত্যুজিত প্ৰতিভাৰ আচ্ছাদিত আভাস। ধন্যবাদ।